লেতেৰা দুৰ্গন্ধৰে ভৰা বোকাজান ৩০খন বিছনাযুক্ত চিকিৎসালয় কৰ্তৃপক্ষই চাফ-চিকুণতাত ধ্যান নিদিয়াৰ বাবে এই দুৰ্দশা চিকিৎসালয়খনৰ বৰ্ষৰ বিধায়ক পুঁজি পৰা কামৰ সফল ৰূপায়ণ হাওৰাঘাট কেইবাটাও আঁচনিৰ আনুষ্ঠানিক মুকলি কাৰ্বি আংলং চিলভেটাত ভয়াবহ পথ দুৰ্ঘটনা দুজন অৱস্থা সংকটজনক নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিলৈ মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছো আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ লেতেৰা আৰু দুৰ্গন্ধৰে ভৰা বোকাজান ৩০খন বিছনাযুক্ত চিকিৎসালয়ৰ ভিতৰে বাহিৰে মাত্ৰ লেতেৰা আৰু দুৰ্গন্ধ চিকিৎসালয়খনৰ SDMA আৰু HA দুয়োগৰাকীয়ে নিজৰ দায়িত্ব পালন কৰাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত অকণো গুৰুত্ব নিদিয়াৰ বাবে চিকিৎসালয়খনৰ চিকিৎসা আলয় নহয় পুতি দুৰ্গন্ধময় আলয়লৈ ৰূপান্তৰিত হৈছে বুলি অভিযোগ উঠিছে এই দৃশ্যটোলৈ মন কৰক এয়ে বোকাজান কমিউনিটি হেলথ চেণ্টাৰ যলৈ ৰোগীয়ে ৰোগৰ পৰা নিস্তাৰ পাবলৈ ঘৰত নিজৰ ইষ্ট দেৱতাক আৰাধনা কৰি আহি দ্বিতীয়জন ইষ্ট দেৱতাৰ স্বৰূপ চিকিৎসকৰ ওচৰলৈ আহে যাতে ৰোগীৰ ৰোগ নিৰাময় কৰি দিয়াৰ ব্যৱস্থা কৰি দিয়ে কিন্তু এই ঘৃণনীয় ৰূপ দেখি আপুনিও ক'ব বিচাৰে নেকি যে ভগৱান ৰূপী চিকিৎসক থাকে এনে কৰ্দমময় স্বাস্থ্য মন্দিৰত চিকিৎসা কৰি ৰোগীয়ে সুস্বাস্থ্য ঘূৰাই পাব আৰু চাওক চিকিৎসালয়খনৰ ভিতৰ চোৱা কেবিনবোৰ লগতে থকা বেচিনবোৰৰ অৱস্থা খাবলৈ পৰিষ্কাৰ পানী ৰখাৰ ব্যৱস্থাও আছে যদিও পৰিষ্কাৰ নকৰাৰ ফলত লেতেৰা আৰু মামৰে জাতীয় ৰংচোৱা ধাতুৱে গোটেইটো ঘৃণনীয় অৱস্থা কৰি তুলিছে প্ৰস্ৰাৱগাৰ শৌচাগাৰৰ অৱস্থালৈ মন কৰক আপুনি ভাবিবলৈ হয়তো মন নাযাব চূড়ান্ত কৰ্দমময় অৱস্থাৰ ৰোগীসকলে প্ৰস্ৰাৱ পায়খানা কেনেকৈ কৰে সাফাই দায়িত্বত থকা সাফাই কৰ্মীসকলে এইবোৰ কোনোবা দিনা হাত যে লগাইছে সন্দেহ মুঠতে বোকাজানৰ এইখন চিকিৎসালয়খন ভিতৰে বাহিৰে কেৱল এই দৃশ্য সুলভ এই অৱস্থা হোৱাৰ বাবে একাংশ সচেতন ৰাইজে চিকিৎসালয়খনৰ SDM আৰু HOক চিকিৎসালয় পৰিচালনাৰ ক্ষেত্ৰত ভালদৰে দায়িত্ব পালন নকৰাৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসকসকলে চিকিৎসালয়লৈ আহি কেৱল নিজৰ কেবিন সোমাই থাকে চৌহদ শৌচাগাৰ আদিকে ধৰি ৰোগীৰ ৱাৰ্ডৰ মজিয়া আদি পৰিষ্কাৰ পৰিচ্ছন্নতা গুৰুত্ব নিদিয়াৰ চূড়ান্ত অভিযোগ চিকিৎসকসকলৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানৰ আঁচনিৰ অকণো স্পৰ্শ নপৰা এই চিকিৎসালয়খনৰ বিষয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ স্বাস্থ্য কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে আহি কেতিয়াবা খবৰ ল'বহিনে বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আধাৰশিলা স্থাপন কৰি চমত দিয়াতকৈ আঁচনিৰ কাম সম্পূৰ্ণ কৰি ৰাইজক উৎসৰ্গা কৰাতহে বিমল আনন্দ লাভ কৰিব পাৰি এই ভাষ্য আমাৰ নহয় এই ভাষ্য হাওৰাঘাট বিধানসভাৰ বিধায়ক জয়ৰাম ইংলেঙৰ হাওৰাঘাটত শুক্ৰবাৰে বিধায়ক পুঁজি কেইবাটাও আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰি তেওঁ এই মন্তব্য কৰে 2016 আৰু 2017 বৰ্ষত আবণ্টিত বিধায়ক পুঁজি কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰে বিধায়ক আৰু স্থানীয় জনপ্ৰতিনিধিসকলে ৰংকুট মন্দিৰৰ চাৰিসীমা দেৱাল চেৰপা টকপি গাঁৱৰ শ্মশানৰ দেৱাল হাওৰাঘাট মৃদান ক্লাবৰ সাংস্কৃতিক ভৱনকে আদি কৰি হাওৰাঘাট বিধানসভাৰ সমষ্টিৰ জৰাজীৰ্ণ গুৰুত্বপূৰ্ণ পথ ক্ৰমে হাওৰাঘাট কাৰকক পথ হাওৰাঘাট ডকমকা পথ হাওৰাঘাট পুৱদিখাৰু পথ দেনগাঁও কান্থিলাংছ পথ আদি বিধায়ক পুঁজি পৰা পুনৰ মেৰামতিৰ বাবে ৰাইজৰ বাবে মুকলি কৰি দিয়া হয় আনহাতে হাওৰাঘাটৰ ৰংকুটত পুৱা কাৰ্বি আংলং প্ৰথমটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহও আনুষ্ঠানিকভাৱে মুকলি কৰে এগৰাকী শাৰীৰিকভাৱে বিশেষ সক্ষম ব্যক্তিক এই প্ৰথমটো গৃহ দিবলৈ পাই স্বাভাৱিকতে আনন্দ প্ৰকাশ কৰে বিধায়কগৰাকীয়ে এইটো খুব সম্ভৱ মাৰ্চৰ আগে আকৌ অপেনিং কৰিব পাৰিম সেইখিনি উল্লেখযোগ্য যে এই আঁচনিসমূহে শুভাৰম্ভ কৰাত যোগ কৰে কাৰ্বি আংলং স্বাস্থ্য শাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহি স্বাস্থ্য বিভাগৰ কাৰ্যবাহী খনসিং ৰংপি VDC অধ্যক্ষ জিসু কেম্পাইকে আদি কৰি বিভিন্ন বিভাগীয় বিষয়াসকল হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ
কাৰ্বি আংলঙৰ বকলীয়া ঘাট আৰক্ষী থানাৰ অন্তৰ্গত হিলভেটাৰ সমীপৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়াবহ পথ দুৰ্ঘটনাত আহত হৈছে দুজন লোকৰ দুখন বাহনৰ মুখামুখি সংঘৰ্ষত অতি সংকটজনক হৈ পৰে দুজন লোক আহত হৈছে গড়কাপ্তানি বিভাগৰ কৰ্মচাৰী অখিল নাথ আৰু আনজন প্ৰবীণ নাথ আহত দুইজনকে বকলীয়া ঘাটৰ ৩০খন বিছনাযুক্ত চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে প্ৰবীণ নাথ এই দুজন মানুহ এলটুখনত মানে হেৰি হৈছে ইনজিউৰ্ড হৈছে বকলীয়া হস্পিটেলত লৈ যোৱা হৈছিল পাছত তেওঁলোক চিৰিয়াছ চিকিৎসাৰ কাৰণে মানে ৰেফাৰ দিছে এই গাড়ীটো হ'ল মেঘালয়ৰ পৰা বটানিকেল ডিৰেক্টৰ মাও তেখেতে সেই মানুহকেইজনক লগত লৈ গৈছে বকলীয়া ঘাটৰ পৰা ৰাজু কাঠাৰ ৰিপৰ্ট কাপ নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Siraknon, Birta Kamei Nangliphan. State Bank of India is organizing a combined mega camp on 8, 9 and 10th of January 2018 at SBI Difu branch, Lumding Road. Up to 50% discount long po. Loan kachitu uneya tubaphan. Labangso abarsai keme endonon. Lapen bank loan chipi une pen chapachok dunon. और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়া তো বল ভয় লগা হৈছে মই তো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফ্যাক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Holy Child Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents and guardians are requested to collect the admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. Aturkimi Academy, Rukasen, Amlapati, Difu 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like boys and girls hostel, audio-visual teaching aid with projector, smart class, Next Education Inter Private Limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671-273084 or 7896-971592 or 8724068454 or 8472091283. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435-433-011 or 96788-35481. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available:
List of haircut, hair treatment, hair oiling, henna, straightening, hair perming. Full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial, signature galvanic facial, signature Aurelita facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. কাজ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ পুনৰ উভতি আহিছো পাটৰি মজিয়ালৈ অবিচাৰ্য হলৈ কথাটো সঁচা আমাৰ ৰাজ্যপাল জগদীশ মুখী কাৰ্বি আংলঙলৈ দুদিনীয়া ভ্ৰমণসূচী লৈ অহাৰ আগদিনাৰ কথা যুদ্ধংদেহী প্ৰস্তুতিৰে কাৰ্বি আংলঙৰ মুখ্য চহৰ ডিফুৰ প্ৰধান পথৰ বৰ খালীসমূহ ঢাকি পেলাই দিয়া হয় আনকি গান্ধী পাৰ্ককে আদি কৰি কেইবাটাও স্থানত ৰং আদি হানি চংচকীয়া কৰা হ'ল আৰু বহুতে পুৱা উঠিয়ে দেখিলে নিখাটোৰ ভিতৰতে চহৰখন কেনেকৈ নতুন ৰূপলৈ ৰূপান্তৰিত হ'ল এই দৃশ্যখিনিলৈ মন কৰক যুদ্ধংদেহী কৰ্ম উদ্যমেৰে মানুহবোৰে কামত কেনেকৈ উঠি পৰি লাগিছে আন্ধাৰৰ বাবে কামত কৰাত অসুবিধা হোৱাৰ বাবে কেইবাটাও চাৰ্জাৰ লাইট জ্বলাই শ্ৰমিকসকলক কামত খটুৱাইছে ঠিকাদাৰে ঘন আন্ধাৰৰ বাবে পোহৰ যথেষ্ট নোহোৱাত অসুবিধা দূৰ নহ'ল গতিকে দেশতকৈ মুমাই ডাঙৰ নহয় লেখিয়া পন লোৱা আমাৰ ঠিকাদাৰে কি কৰিলে চাওক নিজৰ মৰমৰ গাড়ীখনৰ হেডলাইট কেইটাকে একেৰাহে জ্বলাই কেনেকৈ শ্ৰমিকসকলক কামত খটুৱাইছিল সিদিনা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদৰ কামৰ এই তীব্ৰতা দেখি অৰ্থাৎ নিশাটোৰ ভিতৰতে চহৰখন অভিনৱ সুন্দৰী হৈ পৰা দেখি ৰংহাঙৰ বুদ্ধিমত্তাক স্বীকাৰ কৰিবলৈ এক প্ৰকাৰৰ বাধ্য হ'ল যদিও জিলা স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে কপাল হ'ল মন্দ ৰাজ্যপাল জগদীশ মুখীৰ আগত নিশাটোৰ ভিতৰতে লাগি পৰিষ্কাৰ চিকিৎসালয় পৰিৱেশনত ব্যৰ্থ হ'ল চিকিৎসালয়ৰ বিষয়ববীয়াসকলে ধৰি স্বয়ং কাৰ্যবাহী সদস্য ৰংপি ৰাজ্যপালৰ ককৰ্থনাৰ বলি হ'বলগীয়া হ'ল তাকো আগন্তুক 2 মাহৰ ভিতৰত পৰিষ্কাৰ এখন অসামৰিক চিকিৎসালয়ৰ ছবি পঠাবৰ বাবে এতিয়াৰ পৰা প্ৰস্তুত হ'বলগীয়া হৈছে হয় পৰিৱৰ্তনৰ নামত জিলাখনত সৰ্বত্ৰ কেৱল কোটি কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিয়ে জনসাধাৰণক বিজেপি নেতৃত্বাধীন চৰকাৰে দিছে পৰিৱৰ্তন তথা বিকাশৰ চমক সেয়েহে এনেদৰে কেৱল মন্ত্ৰী অথবা ৰাজ্যপালৰ আগত এদিনৰ বাবে উন্নত আৰু সুন্দৰ ৰূপ প্ৰদৰ্শন কৰি উন্নয়নৰ নজিৰ দেখুৱাই প্ৰশংসা বুটলিবলৈ প্ৰয়াস কৰা দেখা গৈছে জিলা পৰিৱৰ্তনকামী বিজেপি চৰকাৰ পংকজ ডেকা ৰিপৰ্ট কাপুছ কাৰ্বি আংলং জিলা চৰকাৰী গাঁওবুঢ়াসকলৰ ক্ষোভ কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতি অসমৰ সমগ্ৰ জিলাতে চৰকাৰী গাঁওবুঢ়াসকলৰ সন্মানাৰ্থে চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা মাহেকীয়া পাৰিতোষিক একেবাৰে ন্যূনতম পৰিমাণতহে তুলিৰাম ৰংহাঙৰ চৰকাৰে কাৰ্বি আংলং চৰকাৰী গাঁওবুঢ়াসকলৰ প্ৰদান কৰা বুলি অভিযোগ তোলাৰ লগতে পৰিষদীয় চৰকাৰৰ ওচৰত হস্তক্ষেপ হৈ কাৰ্বি আংলং চৰকাৰী গাঁওবুঢ়া সন্থাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ জিলা উপায়ুক্ত আদিল খানৰ যোগে এখন স্মাৰক পত্ৰ প্ৰদান কৰে
যি সময়ত সমগ্ৰ অসমৰ জিলাৰ সমূহৰ চৰকাৰী গাঁওবুঢ়াসকলে নিজৰ নিত্যনৈমিত্য দায়িত্ব পালনৰ বিনিময়ত মাহেকীয়া পৰিতোষিক অৰ্থাৎ অনাৰিয়াম হিচাপে মাহে 4,000 পাই আছে সেই একে কাৰ্য কৰা বিনিময়টো কাৰ্বি আংলঙৰ চৰকাৰী গাঁওবুঢ়াসকলে মাহে লাভ কৰে মাত্ৰ 700 টকা গাঁও অঞ্চলত সুস্থ সামাজিক পৰিৱেশ নিৰ্মাণৰ বাবে সকলো কাম কৰাৰ বাবে সাংস্কৃতিক তথা অৰ্থ সামাজিক উন্নয়নৰ দিশত চৰকাৰৰ সমন্বয়ক দায়িত্ব পালনৰ উপৰিও ভূমি সমন্বয় উজৰ আপত্তি নিষ্পত্তি কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজত গুৰুত্বপূৰ্ণ দায়িত্ব পালন চৰকাৰী কিছুমান কাম বা আঁচনি ৰূপায়ণকে ধৰি বেংকৰ সৈতে যোগাযোগ কৰি দিয়া যাৱতীয় কাম আনকি এনআৰচি উন্নতিকৰণৰ কাৰ্যকো চৰকাৰ তথা ৰাইজৰ মাজত যাৱতীয় কাৰ্য সম্পাদন কৰি চৰকাৰী গাঁওবুঢ়াসকলে সদায় চৰকাৰ তথা জিলা প্ৰশাসনকো সহায় কৰি আহিছে উল্লেখ্য যোৱা 2014 চনৰ 111তম চৰকাৰী গাঁওবুঢ়াৰ প্ৰতিষ্ঠা দিৱসত তেতিয়াৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে চৰকাৰী গাঁওবুঢ়াসকলৰ পৰিতোষিক মাহে 1,000 প্ৰদানৰ ঘোষণা কৰিছিল যদিও আজি পৰ্যন্ত সেই মাধাতা যুগৰ নিৰীক্ষতে দি আছে জিলা চৰকাৰী গাঁওবুঢ়াসকলৰ মাহেকীয়া পৰিতোষিক এই সন্দৰ্ভত অনাগত দিনত ৰাজ্য চৰকাৰৰ পৰা কি পদক্ষেপ গ্ৰহণ কৰে বা কাৰ্বি স্বায়ত্তশাসিত পৰিষদলৈ কি চৰকাৰী নিৰ্দেশনা বা পৰামৰ্শ আহে সেয়া সময়তহে লক্ষণীয় হ'ব মংগল ইংহি আৰু পংকজ টেকাৰ ৰিপৰ্ট কাট নিউজ নিহাং কাৰ্বি বাপ্টিষ্ট এছ'চিয়েশ্যনৰ 1037 সংখ্যক বাৰ্ষিক অধিৱেশনখনি ডিফুৰ খ্ৰীষ্টিয়ান ইংলিছ হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হয় দিন যোৱা কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনখনি পুৱা নিহাং কাৰ্বি বাপ্টিষ্ট এছ'চিয়েশ্যনৰ সভাপতি হিলছন সিংনাৰৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভণি কৰা হয় উল্লেখ্য আজি 107 সংখ্যক নিহাং কাৰ্বি বাপ্টিষ্ট এছ'চিয়েশ্যনত যোগদান কৰা আন মণ্ডলী সভাপতি সম্পাদকসকলেও এছ'চিয়েশ্যনৰ মূল পতাকাৰ উত্তোলনৰ পিছতে নিজৰ অঞ্চলৰ পতাকা উত্তোলন কৰে ইয়াৰ পিছতে বিভিন্ন অঞ্চলৰ পৰা অহা যুৱক যুৱতীসকলক মাজত প্ৰতিনিধি সভা অনুষ্ঠিত হয় প্ৰতিনিধি সভাৰ অন্তত এখনি জ্যেষ্ঠ আৰু চেমনীয়াসকলৰ মাজত পৃথকে আলোচনা চক্ৰ অনুষ্ঠিত হয় জেমছ ৰংপিয়ে আঠধৰা চেমনীয়াসকলৰ আলোচনা চক্ৰত বহু শিশু তথা চেমনীয়াসকলে অংশগ্ৰহণ কৰে আজি বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ